সাধাও নাই আনিবলৈ এতিয়া লাগিবই লকডাউন হোৱাৰ পৰা নহয় কৈছো নহয় বস্তুবোৰৰ দামে বহুত বাঢ়ি গৈছিল সাধাও 400 টকা কেজি কি হ'ল কোৱা মই তোমাক ক'ৰ পৰা মাংস আনি দিলোঁ লকডাউন তুমি জানাই ন এতিয়া মই হাজিৰা চাজিৰা পোৱা নাই বৰ্তমান এতিয়া লকডাউন চলি আছে কোনো নাইও মাতা মাংস মুঠতে সন্ধিয়া খাব পাবই লাগিব কি কৰোঁ এতিয়া মই কওকচোন কি কৰোঁ মই এতিয়া মাংসৰ কেজি কিমান দাম সেইটোতো নাজানাই ন মই কি কৰোঁ এইটো মাথা মাৰিবই লাগিব মাংস আনিবলৈ পকেটত 1 টকা এটা নাই কাম কৰোঁ বেঙকে মাৰি আনি গুটি আনি মাইকীক ব্ৰইলাৰ মাংস বুলি কমাম সেইটোৱে কৰিব লাগিব উপায় নাই এতিয়া সালা নমৰিলে ঠিক সাৰা অকণমান নতৈ আগত গৈছা আৰু সেইটাত কান্দি আছে ঠিক চালাই এইটো পলাই গ'ল কি হৈছে জানো আজি লাখুটিডাল মোৰ পুখুৰীৰ লগত কিয় মাছ মাৰিছে এইটো কোন হয় ৰমিতা ঐ ঐ কি তই মোক কি কৰিছ কি কৰিছ তই মোৰ পুখুৰী মনে মনে কোনা দেখা নাই কি কৰো মনে মনে কথা মই পুখুৰীত তই কি কৰিছ বেং মাৰি আছ দেখা নাই নেকি কি পলাই যাব মনে মনে তই বেং মাৰিছ মনে মনে কনা কথা দিলা পলাই যাব নহয় পানী ছিটিলে গোটেই গা সেইয়া এইটো পলাই গ'ল নহয় আপুনি এইপিনে ইমান হালা কৰি আছে আৰু সেই ৰচোন সেইটো তই ভেকুলী মাংস খাওঁ মই ভেকুলী মাংস খাওঁ তই ইমান মাংস খাইছি গাহৰি ব্ৰইলাৰ খাচী তই লোকেল মুৰ্গী নহ'লে ডিমকে খাব পাৰ তই ভেকুলী মাংসডাল খাওঁ আপুনি কি জানিব এইবোৰ কিয় মই কিহৰ কাৰণে খাওঁ বোলে আপুনি জানে জানো নাজানো মই এইবোৰ কিহৰ কাৰণে খাবলগীয়া আছে জানে জানো আপুনি ভেকুলী মাংস খাই না মই কিহৰ কাৰণে খাইছোঁ এইটো আপুনি জানে জানো কিহৰ কাৰণে খাইছোঁ মই নাজানো বৰ্তমান এতিয়া অসমত কি চলি আছে লকডাউন চলি আছে এতিয়া লকডাউনৰ হেৰি ব্ৰইলাৰৰ কেজি কিমান 300 টকা মই কি কৰোঁ জানে মই কি কাম কৰোঁ কওকচোন কি কাম কৰে আপুনি দেখাটো ঠেলা নিচিনা লাগিছে ঠেলা নিচিনা লাগিছে নে কিন্তু মই হাজিৰা কৰোঁ হাজিৰা কৰোঁ দেই হাজিৰা কৰিলে একদিনত মই কিমান পাওঁ একদিনত তুমি পোৱা 250 টকা পোৱা 250 টকা তথাপি 50 টকা এটা লাগেই নহয় 1 কেজি মাংসত এইটো হয় এতিয়া খাচী মাংস কিলো কিমান 700 টকা হয়নে
মই তেতিয়ালে কেইদিন হাজিৰা কৰিব লাগিব তুমি 3 দিন মান হাজিৰা কৰিব লাগিব 3 দিন হাজিৰা কৰিব লাগিব এতিয়া মোৰ হাজিৰাটো কৰাটো বাদে এতিয়া মই হাজিৰা বিচাৰি পোৱা নাই গাহৰি কিমান এতিয়া দাম সেইটো কওক গাহৰি 260 মান চলি আছে 260 টকা এতিয়া 260 টকা গাহৰি তাৰ কাৰণে এতিয়া মোৰ এদিন হাজিৰা কৰিব লাগিব খাবলৈ হয় তথাপিও তুমি মানে কি বিচাৰি পালানে উপায় নাই খাব লাগিব কাৰণ মাইকে কৈছে নহয় মাংসটো ফ্ৰীতে পোৱা দেখি মানে পুৰি মাংস খুৱাইছে হয় মই কাৰণ ফ্ৰীত পাইছো ন কাৰণ এতিয়া ইমান লকডাউনৰ মোক বজাৰ হাট একো এইবিলাক হাজিৰা মানুহৰ কোনো মোক মাতা নাই হা আৰু এতিয়া মাইকে কৈ দিছে যে অকস্মাতে মই মাংস খাওঁ আজি সেইকাৰণে তুমি মানে পুৰি মাংস খুৱাইছা উপায় নাই এতিয়া মই ভেকুলীকে কাটি নি মই ক'ব লাগিব যে ব্ৰইলাৰ মাংস আনিছো উপায়টো নাই মহা পাপ লাগিব তোমাৰ আৰু তুমি কিলে মহাপাবে বৰ্তমান এটাও নাই মাৰি আছো আপুনি আহি পেলাই এটা এইটা মাৰিব লৈছিলো আপুনি এটা আহি পেলাই কৈছে নহয় হেৰি মানে তই আকৌ বৰ পুখুৰীটোত আকৌ মাৰিছে এই আপোনাৰ দেখোন মাছ মাৰা নাই আপুনি চাক জাল চাল আছে নেকি নহয় মই মানে আঁতৰ পৰা দেখিলো ন মানে তুমি মই তেনেকুৱা মানুহ নহয় মই বেংক এটা ধুনীয়াকে বাছি মাৰি লৈ যাওঁ আপোনাৰ মাছ যে মই মাৰ হয় ঠিক আছে হ'ব দে তুমি মাৰা বেংক এটা তুমি দুটামান থৈ যাবা দুটামান থৈ যাম আপোনাৰ তুমি তোমাৰ কাৰণে ভাল তুমি নেক্সট লকডাউন পৰি গ'লে তুমি আকৌ আহি আকৌ নিব পাৰিবা ঠিক আছে হ'ব হা হেৰি কৰিবা তুমি মাছবিলাক নামাৰিবা দেই এই সঁচা কৈছো মই মাছ নামাৰিবা হেৰি আমাৰ মানুহজনীয়ে আকৌ দেখি পেলাই তোমাক এনেই পিটিব হেৰি আপুনি কণী দিব আকৌ ঘৰত গৈ পেলাই এনেই পিটিব তোমাক মাছ নামাকেই পিটিব তোমাক আপুনি কণী দিব হা ঠিক আছে মই যাওঁৱে মই দুটামান আনিব পাৰিলে মই হৈ যাব আমাৰ তুমি মাৰি থাকা দেই কেনেকুৱা মানুহে বস্তু বৈ অৱশ্যে হয়ো বাৰু ভেকুলী মাংসটো ফ্ৰীতে ইমানো বেয়া নহয় ময়ো খাই চাব পৰা যায় দেই আপুনি কি ভাবি আছে নাই মানে হেৰি ময়ো খাই চাব পৰা যায় খাই চাব মই আপোনাক ধুনীয়াকৈ কাটি কুটি বনাই দিম খাই চাব হ'ব দে মই যাম সন্ধিয়া তোমালোকৰ ঘৰত দেই থাকা মাৰি থাকা মৰিল পালো 5টামান পালো হৈ যাব লাগে এপোৱামান কাটি কুটি এতিয়া আৰু মাৰিবলৈ মানুহজনে কৈও গৈছে তাৰ বোলে মাংস এনেকেনো দেখিলে মানে বোলে বৰ বেয়া নাই হৈ যাব যোৱাটোৱে ভাল হ'ব অকণমান হৈ যাব কাটি কুটি এতিয়া ধুনীয়াকৈ কাটি কুটি পঞ্চিলত ভৰাই লৈ যাম তাৰপিছত মাইকীয়ে ভাবিব ই আজি মোৰ মতাতে ব্ৰইলাৰ মাংস আনিলে মাইকী গমেই নাপাব আনিছো লোৱা হেৰি মই একদম ফ্ৰিজত থোৱা একদম মই ঠাণ্ডা হৈ থকাটো আনিলো দেই মই একদম জিন্দা মাৰিকে চকুৰ আগত কাটি কুটি দিছে একেবাৰে আৰু হেৰি শুনা একদম ধুনীয়াকৈ বনাবা হা মছলা চছলা দি একদম ধুনীয়াকৈ বনাবা মানে কি জানা সি আলহী এজন আহিব মোৰ বন্ধু শুনিছা তুমি যোৱা বনাব যোৱা একদম ধুনীয়াকৈ বনাবা হা একদম মানে আলহীজন আহিবতো একদম মানে খাই ভাল পাব লাগিব হেৰি মানুহ নাই নেকি ঘৰত আছো আহিলে বহা হেৰি খালে খোলে আহি পেলা ঠিকে আছে বাৰু মাংসটো বনাইছে নে বনোৱা বনাই আছে জহাইছে নেকি হেৰি আহাচোন এইফালে আহা ওলাই আহা হেৰি আকৌ দীপকে কৈ আজি ভেকুলী মাৰিছে কৈ খাই যাওঁ বুলি আহিলো কোনে ভেকুলী মাংস আনিছে এই দীপকে আমাৰ ভেকুলী মাংস মাৰি আনিছে খাবলৈ মাতিছিলে কি মাংস আনিছা হে নহয় কি কৰা আজি এই কি কৰা এই মই ভাল হ'ব